এয়া ধৰিব পাৰিছে আকাশ দৰ্শন এখন আছে চাদৰখন খুব ধুনিয়া হয় কালাৰটো দেখিবলৈ খুব ধুনিয়া এয়া এখন কিন্তু সিলোৱা হোৱা নাই এখন মেখেলা আৰু এই কাপোৰজোৰৰ লগত ব্লাউজ পিস নাই কৈ দিছো জিকেজোৰা মানে মেখেলা চাইটৰ ব্লাউজ পিস থাকে নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰীমুনু চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোকে সকলোৱে গমে পায় যে এই চেনেলটোত কেৱল চাদৰ মেখেলা দেখুৱা হয় অসমীয়া চাদৰ মেখেলা আৰু আজিও আপোনালোকৰ কাৰণে এযোৰ খুব ধুনীয়া চাদৰ মেখেলা লৈ আহিছো আৰু বেছি পলম নকৰি বলক এতিয়া কাপোৰযোৰ চাই লওঁ আৰু আজিৰ কাপোৰযোৰ হৈছে আকাশী কালাৰ হয় আৰু ফুলবোৰ হালধীয়া কালাৰত বসা হৈছে আৰু এতিয়া আপোনালোকক চাদৰখন দেখুৱাইছো ইয়াৰ চাদৰখন এখন আছে চাদৰখন এই চাদৰখনত খুব ধুনিয়াকৈ ইয়াতে আঁচলটোত অলপ ধুনিয়াকৈ মানে ডাঙৰকৈ দিয়া আছে ধৰিব পাৰিছে আৰু জিবাকেখনটো আছে জুলুমটো গঠা হোৱা নাই আৰু মাজে মাজে খুব ধুনিয়াকৈ একে ধৰণৰ ফুলখিনি বসা আছে আৰু একদম সাইডলৈকেও দিয়া আছে আপোনালোকে ধৰ ধুনিয়াকে মানে যেটো পাৰি দিয়া হোৱা নাই সেই গতিকে মানে কাখলৈকে ফুলখিনি দিয়া হৈছে আৰু এতিয়া আপোনালোকক এই কাপোৰখন অকনমান লৈ দেখুৱাইছো এখন হৈছে চাদৰখন এতিয়া চাও খুব ধুনিয়া হয় কালাৰটো দেখিবলৈ খুব ধুনিয়া এয়া দেখি ধৰিব পাৰিছে আপোনালোকে এয়া ইমানখিনিলৈকে ফুলখিনি দিয়া আছে আৰু এয়া হৈছে আঁচলটো আৰু ইয়াৰে লগৰ মেখেলাখন এতিয়া দেখুৱাইছো আপোনালোকক এখন হৈছে মেখেলাখন কিন্তু সিলোৱা হোৱা নাই এখন মেখেলা আৰু এই কাপোৰজোৰৰ লগত ব্লাউজ পিস নাই কৈ দিছো জিকেজোৰা মানে মেখেলা চাইটৰ ব্লাউজ পিস থাকে আপোনালোকক কৈয়ে দিও আৰু যিখিনি মানে মেখেলা সিলোৱা হয় সেইখিনিও কৈ দিয়া হয় আৰু এই কাপোৰজোৰ কিন্তু ব্লাউজ পিস নাই আৰু লগতে মেখেলাখন সিলোৱা হোৱা নাই ধৰিব পাৰিছে এসব খুব ধুনিয়া হয় আৰু আপোনালোকক এটা কথা জনাও যে মোৰ কাপোৰবোৰ আপোনালোকৰ আগৰ ভিডিওটো কোৱা হৈছে এযোৰ দুযোৰ তিনিযোৰ হাইয়েস্ট তেনেকুৱাকে বোৱা হয় তাৰ ওপৰত বোৱা নহয় ফুলবোৰ বা কালাৰবোৰ অলপ বেলেগ হয় গতিকে আপোনালোকে লব বিচাৰিলে স্ক্ৰিনত নাম্বাৰটো দিয়া আছে হোৱাটসএপ কৰিব আৰু কাপোৰবোৰ সোনকালে বুক কৰিব কিন্তু আগৰ কাপোৰ কেইজোৰত এনেকুৱা হৈছে মানে বহু দেৰিকৈ 2-3 দিন পিছত বুক কৰিবলৈ চেষ্টা কৰে কিন্তু কাপোৰজোৰ অলৰেডি সেল হৈ যায় সেইকাৰণে আপোনালোকক আজিৰ ভিডিওটিত কৈ দিলো আজিৰ কাপোৰজোৰ ইমানে আছিলে ভিডিওটি চাই বাৰু আপোনালোকক কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেন্তে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰি দিব আজিলৈ বাই বাই